চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। কালি যেটো ফ্লাইটৰ দুৰ্ঘটনা হল, সেই ফ্লাইটখনৰ কিয় দুৰ্ঘটনাত পতিত হল, এতিয়ালৈকে কিন্তু সেই বস্তুটো পোহৰলৈ অহা নাই। এই বস্তুটো পোহৰলৈ আহিব কেতিয়া, যেতিয়া ইয়াৰ যেটো ব্লাক বক্স থাকে, এই ব্লাক বক্সৰ যেতিয়া ডাটাবিলাক বাহিৰ কৰিব, তেতিয়াহে এই বস্তুটো আমি গম পাম যে একচুৱেলি ফ্লাইটখন কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল। কিন্তু এতিয়া কথা হল যে ব্লাক বক্স কি, ব্লাক বক্সত কি এনেকুৱা বস্তু আছে যাৰ সহায়ত আমি ধৰিব পাৰিম যে কেনেকৈ ফ্লাইটখন দুৰ্ঘটনাত পতিত হৈছিল। ফ্লাইটখনৰ নাম্বাৰ আছিল AI-171, বয়িং কোম্পানীৰ এয়াৰ ইণ্ডিয়া। এতিয়া চাওঁ আহক এই ঘটনাটো কেনেকৈ হৈছিল, আমি ব্লাক বক্স কি এই বস্তুটো জানো আহক। ব্লাক বক্স হৈছে এটা বিশেষ যন্ত্ৰ যি বিমানেৰে উৰি ফুৰা সময়ত সকলো তথ্য সংগ্ৰহ কৰে। সাধাৰণতে ই কমলা ৰঙৰ হয় আৰু সুৰক্ষিতভাৱে বিমানত সংযুক্ত থাকে। যেহেতু আমি জানো ইয়াৰ নাম হৈছে ব্লাক বক্স, কিন্তু একচুৱেলি এইটো ব্লাক ৰঙৰ নহয়, এইটো একচুৱেলি অৰেঞ্জ কালাৰৰ হয়। কমলা ৰঙৰ হয়, এইটো অৰেঞ্জ কালাৰৰ হয়। তাৰপিছত ব্লেক বক্সৰ যেটো অংশ, ব্লাক বক্সে কি কৰে, ফ্লাইট ডাটা ৰেকৰ্ডাৰ FDR ফ্লাইটৰ ডাটাবিলাক তেওঁ ৰেকৰ্ডিং কৰে। বিমানখন কিমান স্পীডত গৈ আছে, বিমানখন কিমান উচ্চতাত উৰি আছে আদি সকলোবোৰ তথ্য ব্লাক বক্সে ৰেকৰ্ডিং কৰে। তাৰপিছত কুকপিটত ভয়েস ৰেকৰ্ডাৰ CBR পাইলটৰ কথা বতৰা কি কৈছিল আৰু কন্ট্ৰল ৰুমৰ টাৱাৰৰ কথাবিলাকৰ ৰেকৰ্ডবিলাক এই ব্লাক বক্সে ৰেকৰ্ডিং কৰে। এতিয়া কথা হল ব্লাক বক্স কিয় গুৰুত্বপূৰ্ণ, যে যেতিয়া বিমান এখন দুৰ্ঘটনা হয়, দুৰ্ঘটনা হোৱাৰ পিছত কি কাৰণত এই দুৰ্ঘটনাটো ঘটিলে তাৰ তথ্য দিব পাৰে এই ব্লাক বক্সে। তদন্তৰ সহায় কৰে, পাইলটৰ ভুল বা যন্ত্ৰপাতিৰ সমস্যা পোহৰলৈ এই গোটেইবোৰ বস্তু এই ব্লাক বক্সে উলিয়াই আনে। এতিয়া ব্লাক বক্সটো নিশ্চয় ষ্ট্ৰং হ'ব লাগিব, আৰু এই ব্লাক বক্সটো ইমানেই শক্তিশালী, এইটো ৱাটাৰপ্ৰুফ হয়, এইটো জুইতো নপৰিব ব্লাক বক্সটো, আৰু তীব্ৰ আঘাত সহ্য কৰিব পাৰে। যেহেতু ব্লাক বক্সটো বনোৱাই হৈছে তাৰ কাৰণে যে যেতিয়া ফ্লাইট এখন ক্ৰাছ হ'ব, ক্ৰাছ হোৱাৰ পিছত যাতে ব্লাক বক্সৰ একো নহয়, ফ্লাইটখনৰ এইটো পিছফালে ভালকে সংযুক্তি কৰি ৰখা হয়। এতিয়া কথা হল, যেহেতু ফ্লাইটখনত দুয়োজন পাইলট আছিল, আৰু সেই দুয়োটা পাইলটে বহুত অভিজ্ঞ পাইলট আছিল, আৰু পাইলট বিলাকৰ প্ৰায় এজনের হল ৮,২০০ ফ্লাইট আৱাৰ্স অভিজ্ঞতা, আৰু আনজনৰ আছিল ১১০০ ফ্লাইট আৱাৰ্স অভিজ্ঞতা। গতিকে ইমান কম সময়ৰ ভিতৰত কেনেকে ফ্লাইটখন ভূমিত বিস্ফোৰিত হৈ কেনেকে পৰিল, এইটো একচুৱেলি এটা ৰহস্যজনক কথা হয়। সেইকাৰণে ব্লাক বক্সটো অলৰেডি তাৰ পৰা উদ্ধাৰ কৰা হৈছে। এতিয়া ব্লাক বক্সৰ ৰিপৰ্ট যেতিয়া পাব্লিকৰ ওচৰত তুলি ধৰিব, তেতিয়াহে একচুৱেল ঘটনাটো আমি বুজি পাম যে কিয় হৈছিল এই দুৰ্ঘটনাটো। গতিকে যিসকল নিহত হৈছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছো, আৰু যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ অতি সোনকালে ভাল আৰোগ্য কামনা কৰিছো। ধন্যবাদ।